Hello students, মই দীপাংকৰ আজি আমি তোমালোকৰ ক্লাছ 9 জেনেৰেল ম্যাথমেটিক্সৰ গণিতৰ চেপ্টাৰ নম্বৰ 4 চতুৰ্থ অধ্যায় পাৰ্ট 14 খণ্ড 14 আৰম্ভ কৰিম আৰু খণ্ড 14ত আমি গ্ৰাফ অফ এ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ লেখডাল চাম লেখডাল কেনেকৈ অঁকা হয় গ্ৰাফডাল কেনেকৈ অঁকা হয় ওকে তাৰ বাবে আমি এট ফাৰ্ষ্ট এটা লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল লৈ ললো এটা এক্সাম্পল এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ আমি লৈ ললো 2x + y = 6 নেক্সট এটা তোমালোকে অলৰেডি গম পালা যে যিকোনো এটা লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলৰ কেনেকৈ তাৰ সলিউশনছ গিটা ওলোৱা হয় কেনেকৈ তাৰ সমাধান গিটা ওলোৱা হয় এটা সমাধান গিটা আমি উলিয়াই লম এটলিষ্ট x ৰ আমি ইয়াত 4টা ঘৰ লৈছো 4টা সমাধান 4টা সলিউশন আৰু y কাৰণে আমি 4টা সলিউশন 4টা সমাধান উলিয়াই লম আমি ইকুৱেশ্যনটো দেখিছো যে যেতিয়া আমি ইকুৱেশ্যনটোত x ৰ কাৰণে 0 লৈ লওঁ ইয়াত x আৰু 2 কি হৈ আছিল পূৰণ হৈ আছিল মাল্টিপ্লাই হৈ আছিল যেতিয়া আমি x ৰ কাৰণে 0 পুট কৰি লওঁ x ৰ কাৰণে 0 পুট কৰাৰ লগে লগে 0 * 2 = 0 হৈ যায় আৰু এটো ভ্যালু যেতিয়া 0 হৈ যায় তেতিয়া y ভ্যালুটো কিমান ওলাই পৰে আমাৰ ডাইৰেক্টলি y ভ্যালুটো হৈ যায় 6 সো আমি গম পালো যে x ৰ কাৰণে আমি 0 পুট কৰিলে y ভ্যালুটো 6 হৈ যাব তোমালোকে সলিউশন কৰি পিনে সলভ কৰিব পৰা যদি মুখতে আনসাৰটো উলিয়াবলৈ অলপ প্ৰবলেম হয় নেক্সট আমি কি কৰিলো এবাৰ আমি y কাৰণে 0 পুট কৰিলো y কাৰণে আমি যেতিয়া 0 পুট কৰি দিম তেতিয়া y ভ্যালুটো 0 হৈ যাব আৰু y ভ্যালুটো 0 হৈ গলে আমাৰ থাকি যায় অনলি 2x = 6 আমাৰ কি থাকি যায় আমাৰ অকল থাকি যায় 2x = 6 2x = 6 আমাৰ অকল 2x = 6 থাকি যায় ইয়াত তোমালোকে দেখি আছে ক্লিয়াৰলি যে 2 আৰু x টো ইয়াত কি হৈ আছে 2 আৰু x টো ইয়াত পূৰণ হৈ আছে মাল্টিপ্লাই হৈ আছে তেনে আমাৰ x ৰ ভ্যালুটো যদি আমি লাগে যদি আমাক x ৰ ভ্যালু লাগে তেতিয়া আমি কি কৰিম 2 টোক আমি হুফালে পঠিয়াই দিব লাগিব 2 টোক যদি আমি হুফালে পঠিয়াই দিম পূৰণ হৈ থকা বস্তুটো সদায় কি হৈ যায় হৰণ হৈ যায় সো 6 ডিভাইডেড বাই কি হৈ যাব 2 লগে লগে আমি লিখি দিব পাৰো 6 ডিভাইডেড বাই 2 আৰু 6 ডিভাইডেড বাই 2 = কিমান হয় 6 ক 2 এ সব কেইবাৰ হৰণ যায় 2 এ 6 তিনিবাৰ হৰণ যায় সো আমি গম পাই গল যে x ৰ ভ্যালুটো কিমান হৈ যায় x ৰ ভ্যালুটো 3 হৈ যায় আৰু যদি x ৰ ভ্যালুটো 3 হয় তেন্তে আমি কিমান x ৰ ভ্যালুটো 3 কেতিয়া পাইছিলো যেতিয়া আমি y ভ্যালুটো 0 লৈছিলো সো আমি y জায়গাত 0 পুট কৰি দিলো y ভ্যালু 0 হলে y ভ্যালুটো 0 ললে x ৰ ভ্যালু কিমান পাও x ৰ ভ্যালু পাও 3 Similarly, আমি ইয়াৰ কাৰণে আৰু সলিউশন লিব পাৰো তেনেকে ফৰ এক্সাম্পল এবা x ৰ ভ্যালু বেলেগ এটা লৈ লওঁ ফৰ এক্সাম্পল আমি x ৰ ভ্যালু 1 লৈ লওঁ যদি x ৰ ভ্যালু 1 লৈ লওঁ তেতিয়া ইকুৱেশ্যনটো কিমান হৈ যায় সোৱা x ৰ ভ্যালু 1 লৈ ললে 2 * 1 = 2 হৈ যায় 2 + y = 6 হৈ যায় মানে y = কিমান হৈ যাব 2 টো যদি আমি হুফালে পঠিয়াই দিও এফালে যেহেতু y লগত যোগ হৈ আছিল সো এফালে গলে হি সাইনটো চেঞ্জ কৰি দিব 2 টো হৈ গৈ পিনে এফালে কিমান হৈ যাব 2 টো 6 - 2 হৈ যাব হয়নে আৰু 6 - 2 হৈ যোৱাৰ লগে লগে 6 - 2 = 4 হৈ গল মানে y ভ্যালুটো আমি 4 পাই গলো সো আমি আকৌ লব পাৰো তেন্তে আমি x ৰ ভ্যালুটো এবাৰ 1 লৈ লওঁ x ৰ ভ্যালুটো যেতিয়া আমি 1 লৈ ললো তেতিয়া আমি দেখিলো যে x ৰ ভ্যালুটো 1 লৈ ললে ইকুৱেশ্যনটো কিমান হৈ যায় 2 * 1 2 * 1 x আৰু 2 মাল্টিপ্লাই হৈ আছিল 2 * 1 = 1 2 হৈ যাব হয়নে 2 * 1 = 2 হৈ যাব সো 2 + y = 6 থাকি যাব 2 + y = 6 আৰু 2 + y = 6 ৰ পৰা আমি y ভ্যালুটো উলিয়াই লব পাৰো y ভ্যালুটো আমি কেনেকৈ উলিয়াম y = কি হৈ যাব 6 - 2 হৈ যাব সো 6 - 2 কি হৈ গল কাৰণ ইয়াত y আৰু 2 টো কি হৈ আছিল যোগ বিয়োগ হৈ আছিল যোগ বিয়োগ হৈ থকা বস্তুবিলাক ইকুৱেল সাইনে ইপাৰে গলে অকল হিহতি তাৰ সাইনটো চেঞ্জ কৰি দিয়ে মানে ইয়াত এটা পজিটিভ আছিল প্লাস আছিল ইয়াত সো এফালে যাওঁতে হি মাইনাস হৈ যাব -2 হৈ যাব সাইনটো চেঞ্জ কৰি দিব সো 6 - 2 = কিমান ওলাই 6 - 2 = 4 আমি গম পাওঁ সো আমি এটা বহাই দিব পাৰো যে যেতিয়া আমি x ৰ ভ্যালুটো 1 লৈছিলো তেতিয়া আমি y ভ্যালুটো কিমান পাইছিলো y ভ্যালুটো আমি 4 পাইছিলো হবনে নেক্সট আমি আৰু ট্ৰাই কৰিব পাৰো সিমিলাৰলি ফৰ এক্সাম্পল এবাৰ y ভ্যালু তোমালোকে 2 বহাই লোৱা y ভ্যালুটো আমি 2 বহাই দিলো y ভ্যালুটো যেতিয়া আমি 2 বহাই দিম তেতিয়া ইকুৱেশ্যনটো কি হৈ যায় সোৱা এবাৰ 2x + y হৈ গল 2x + y = 6 হৈ গল মানে 2x = y টো ইফালে গুচি যাব মানে কি 2 টো ইফালে গুচি যাব 2 টো ইফালে গুচি গলে 6 - 2 = 4 হৈ গল মানে 2x = 4 হৈ গল মানে x ৰ ভ্যালু আমি পাই গলো 4/2 = 2 ওলাই যাব হ'ব মই সমীকৰণটো কৰি দেখুৱাইছো কেনেকৈ উলিয়াইছো কথাটো 2x + y জায়গাত আমি কি বহাম বুলি কৈছিল 2 বহাম 2x + y = 6 এটা আমি নেক্সট কি কৰিলো +2 2x ৰ লগত 2 কি হৈছে যোগ হৈ আছে মই কৈছো যোগ বিয়োগ হৈ থকা বস্তুবিলাক ইফালে গলে অকল হিহতি সাইনটো চেঞ্জ কৰি দিয়ে কাৰণে +2 টো ইফালে গুছি কি হৈ যাব -2 হৈ যাব সো 2x = 6 - 2
আৰু 6 - 2 ইকুৱেল টু কিমান আমি গম পাওঁ 6 - 2 ইকুৱেল টু কিমান হৈ যাব 4 মানে আমি গম পাই গ'লো 2x ইকুৱেল টু কিমান হৈ গ'ল 4 হৈ গ'ল যদি 2x ইকুৱেল 4 হয় তেন্তে x ৰ ভেলুটো কিমান হৈ যাব ইয়াত x আৰু 2 আকৌ কি হৈ আছে পূৰণ হৈ আছে পূৰণ হৈ থকা বস্তুটো ইফালে গ'লে কি হৈ যাব হৰণ হৈ যাব মানে ডিভাইড হৈ যাব কাৰ লগত ডিভাইড হ'ব 4 লগত ডিভাইড হৈ যাব 4 লগত ডিভাইড হ'লে এনসাৰটো ওলাই গ'ল 2 মানে আমি গম পাই গ'লো আমি y ভেলুটো যেতিয়া 2 লৈছিলো y ভেলুটো যেতিয়া 2 লৈছিলো তেতিয়া x ৰ ভেলুটো আমি কিমান পাইছিলো x ৰ ভেলুটো আমি 2 পাইছিলো এটা আমি লৈ ললো এটা চোৱা আমি এই ইকুৱেশ্যনটোৰ কাৰণে এই সমীকৰণটোৰ কাৰণে আমি ইয়াৰ চাৰিটা কৈ কোঅৰ্ডিনেট চাৰিটা কৈ স্থানাংক পাই গ'লো হ'লে এটা হৈছে 06 আমি কেনেকৈ লিখিব পাৰোঁ সেইটো তোমালোকে জানাই অৰ্ডাৰ পেয়াৰ ভিতৰত লিখিব লাগে ক্ৰমিক যুগলৰ ভিতৰত লিখিব লাগে কেনেকৈ লিখিম 0,6 কিয় লিখিছোঁ 06 কাৰণ x ৰ ভেলুটো 0 হ'লে y ভেলুটো 6 হয় প্ৰথমটো সদায় x ৰ ভেলু ছেকেণ্ডটো সদায় y ভেলু বুজায় নেক্সট 3,0 হ'লে নেক্সট 3,0 নেক্সট আকৌ তেনেকৈ কিমান হ'ব 1,4 অৰ্ডাৰ পেয়াৰ ভিতৰত লিখিব লাগিব ক্ৰমিক যুগলৰ ভিতৰত লিখিব লাগিব 1,4 নেক্সট 2,2 নেক্সট আমি কিমান পালোঁ 2,2 হ'লে এতিয়া আমি প্ৰথম সলিউশনছ কিটা উলিয়াই ললোঁ সমাধান কিটা উলিয়াই ললোঁ এটলিষ্ট তোমালোকে তিনটা বা ওকে তিনটা উলিয়ালে বেছি ভাল তিনটাকে বেছি উলিয়ালো তোমালোকৰ নিজৰ কথা ওকে মই ইয়াত চাৰিটা উলিয়ালো 06 30 14 আৰু 22 এতিয়া আমি ইয়াক আমাৰ কোঅৰ্ডিনেট প্লেনখনত আমি স্থানাংক কি কৰিম আমি স্থানাংককেইটা বহাই দিম ক'ত বহাই দিম আমি আমাৰ গ্ৰাফখনত বহাই দিম আমাৰ কোঅৰ্ডিনেট প্লেনখনত বহাই দিম তাৰ কাৰণে মই আগতীয়াকৈ x এক্সিস x অক্ষডাল আৰু y এক্সিস y অক্ষডাল মই আগতীয়াকৈ ইয়াত আঁকি থৈছোঁ হ'ব না নেক্সট এতিয়া আমি ইয়াত বহাই দিব লাগে কোনকেইটা বহাব লাগে আমাৰ কোঅৰ্ডিনেটকেইটা কি আছিলে কোঅৰ্ডিনেটকেইটা আছিলে এটা আছিলে 06 টো প্ৰথমটো x ৰ ভেলু কিমান হয় ইয়াত 0 x ৰ ভেলু 0 মানে ইয়াতে ফিনিশ হৈ গ'ল ইয়াতে শেষ হৈ গ'ল x ৰ ভেলু 0 আৰু y ভেলু 6 y ভেলুটো এটা ওপৰফালে থাকে সো y ভেলু 1 2 3 4 5 6 আমি ফাৰ্স্ট পইণ্টটো পাই গ'লো সেকেন্ড পইণ্টটো যেনেকৈ চোৱা 30 কাৰণে আমি কি কৰিম প্ৰথমতে x ৰ ভেলুটো 3 x ৰ ভেলু কিমান আছিলে x ৰ ভেলু 3 আছিলে 1 2 3 আৰু সিমিলাৰলি লগতে y ভেলুটো কিমান 0 সো y ভেলু ওপৰতে যাব লাগে ওপৰতে নগলে 0 হৈ থাকিলে সো এইটো এটা পইণ্ট নেক্সট আমি গলো 14 কাৰণে 14 ৰেখাডাল লৈ ললো 14 x ৰ কোঅৰ্ডিনেট কিমান হয় x ৰ স্থানাংক হৈছে 1 এটো হৈছে 1 x ত 1 আহিলো নেক্সট y কোঅৰ্ডিনেট কিমান হয় y কোঅৰ্ডিনেট হৈছে 4 সো ওপৰলৈ গুচি যাব লাগিব 4 ক'ত হ'ব ইয়াত হ'ব কি কাৰণে কাৰণ ইয়াতে x 1 আৰু y কিমান 4 ইয়াত লগ খাইছে নেক্সট সিমিলাৰলি আমি আৰু ইটো পইণ্ট ললো 2 হয় না 2 লৈ লোৱা x ৰ 2 হয় y ৰ 2 হয় সো x 2 এটো y 2 এটো সো ইয়াত লগ লাগিব হ'লে এতিয়া চোৱা আমি যোনকেইটা প্লট যোনকেইটা আমি অলৰেডি কোঅৰ্ডিনেট আমি গ্ৰাফখনত ড্ৰ কৰি ললো যোনকেইটা স্থানাংক আমি অলৰেডি গ্ৰাফখনত ড্ৰ কৰি ললো এই স্থানাংককেইটা যেতিয়া আমি লগ লগাই দিওঁ স্থানাংককেইটা যেতিয়া লগ লগাই দিয়া হয় হেতি এডাল ষ্ট্ৰেট লাইন সেগমেন্ট এডাল পুল ৰেখাখণ্ড ইয়াত আমি দেখিবলৈ পাওঁ আৰু তাৰ পৰা আমি এটা কথা ক'ব পাৰোঁ যে the solutions of all the linear equations the solutions of all the solutions of a linear equation in two variable lies on a straight line আমি কি বুলি ক'ব পাৰোঁ এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ স্থানাংকসমূহ সদায় এডাল সিধা ৰেখাখণ্ডত থাকিব হ'লে all the coordinates of a linear equation in two variable or all the solutions of a linear equation in two variable lies on a straight line সো এটো আছিল আমাৰ এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ কেনেদৰে গ্ৰাফত আঁকিব লাগে কেদৰে ওকে থ্যাংক ইউ